নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ আৰু আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি হৈছে 1 জানুৱাৰী মানে আজি 2022 প্ৰথম দিন আৰু সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলোৱে যাতে বছৰটো ভালে ভালে যায়, লগতে আমাৰো ভালে ভালে যাওক। আৰু এইফালে আমাৰ বাই আছে এইফালে আৰু আজি আমাৰ তেনেকৈ 1 জানুৱাৰী বুলি পাৰ্টি চাৰ্টি নাই। আমাৰ আজি হৈছে বছৰিকা মানে বছৰিকা আজি আমাৰ। তো এতিয়া আমাৰ সকামৰ আয়োজন চলি আছে পূৰা। এতিয়া ভকতখিনি আহিলে, তো এতিয়া ভিডিঅ'টো চাই থাকিব লাষ্টৰলৈকে। এতিয়া আমাৰ ভকত আহি গ'ল সকামলৈ। এই যে আমি যে পিতলৰ শৰাইবোৰ আনিছোঁ বতাত, কেতিয়াবা কোনোবা এতিয়াতো ওলাইছে বোলে বতাত পাত কৰিব পাৰি নহ'বা শৰাই। আৰু এতিয়া মই গৈ আছোঁ আইতাহঁতৰ ঘৰলৈ, মানে আমাৰ যোনদিনাখন বছৰেকীয়া পৰে একেদিনাখনে আইতাহঁতৰ বছৰেকীয়া পৰে। তো আইতাহঁতৰ ঘৰত হৈ গ'ল। আইতাহঁতৰ ঘৰটো ভাঙি থৈছে কাৰণে ইমান ডাঙৰকৈ নাপাতিলে। তো এতিয়া মই আইতাহঁতৰ ঘৰলৈ আহি গ'লোঁ। এয়া চব ঘৰ বনাই আছে, পূৰা ঘৰ বনাই আছে। তো ইমান ডাঙৰকৈ নাপাতিলে। এতিয়া মই খাই লওঁ ইয়াত কি আছে। তো এয়া আইতাহঁতৰ ঘৰত বছৰেকীয়া পাতিছিলে। তো তাত ভজা জলপান আৰু চব্জি, এয়া বন্ধাকবি আৰু আলু চব্জিয়ে খোৱালে সৰু সৰু ল'ৰা ছোৱালীক। তো সিহঁতি যোৱাৰ পাছত এতিয়া মই আহি গ'লোঁ খাবলৈ। সেইটো এয়া দেখিছে জেগা মানে ভাঙি থৈছে ঘৰটো, সেইকাৰণে মানে পতা নহ'ল আৰু ঘৰটো বনাই আছে এতিয়া। তো এতিয়া মই পূৰা ধুতি পিন্ধি ল'লোঁ, ধুতি পিন্ধি ল'লোঁ আৰু সেইফালে সকাম হৈ আছে। তো এতিয়া মই ধুতি পিন্ধি ইয়াত বহি আছোঁ অকলে অকলে। ইয়াত জলপান ঠিক কৰি আছোঁ পূৰা। এইখিনি গাখীৰ, কোমল চাউল, এইফালে তুঁহ, নিজে কৰি আছোঁ। এইফালে গুৰ আছে এইফালে, আৰু এতিয়া এইফালে দেখাই দিওঁ। তো এতিয়া আমাৰ ইয়াত প্ৰসাদ বিলাই দিলে। ইয়াত এতিয়া সকলোৱে প্ৰসাদ খাই আছে। আমাৰ স্পেচিয়েল গেষ্ট কেইজন এইকেইজন প্ৰসাদ খাই আছে। এয়া এইটো পোৱালিটো, ঐ নমস্কাৰ। এইজন আমাৰ কোন হয়? খকুৱা ভকত নেকি? অঁ, সৰু হোৱা ভকত। মই জলপান খাই আছোঁ আৰু এইফালে আমাৰ ভক্তি মেইন ভকত খাই আছে। এইফালে এইখিনি জলপান। জলপান কালি কুকুৰটোলৈ লৈ যাওঁ, লৈ যা। বিদুৰ ভাই, অঁ আমাৰ বিদুৰ ভাই, ই চাই আছে ধুনীয়াকৈ। এতিয়া আমাৰ ঘৰৰ দুঘৰ মিলি পেনে, মানে আমাৰ ঘৰ আৰু আইতাহঁতৰ ঘৰ মিলি পেনে 1 জানুৱাৰী পাৰ্টিটো খাবলৈ আমি আয়োজন কৰিছোঁ। তো এতিয়া আমি ব্ৰইলাৰটো মাৰি আছোঁ। সৰু দাই ব্ৰইলাৰটো মাৰি আছে। তো আৰু এইফালে পানী গৰম কৰি আছোঁ, গৰম পানী কৰি আছোঁ এইফালে।
তো এতিয়া আমাৰ ব্ৰইলাৰটো চফা কৰি পিনে হৈ গ'ল। এতিয়া এজনী বাই আৰু এইফালে আমি ব্ৰইলাৰটো এতিয়া পুৰি আছে আইতাই। মানে সৰু সৰু যোনখিনি ব্ৰইলাৰ নোমখিনি থাকে ন, সেইখিনি মানে এৰুৱাব নোৱাৰি তো জ্বলাই দিছে সেইখিনি। তো এইফালে এতিয়া আমাৰ চব্জি বনাবলৈ আয়োজন চলি আছে। এইফালে মায়ে আলু কাটি আছে, আলু আৰু লাই শাক। আৰু এইফালে পাছফালে সৰু দাই ব্ৰইলাৰ কাটি আছে। তো এয়া দেখিছে। আৰু এতিয়া মই মছলাখিনি মিক্স কৰি আছোঁ, মানে পুৰিবলৈ মানে মছলাখিনি মিক্স কৰি লৈছোঁ, গোটেইখিনি মছলা একেলগতে। তাৰপিছত পুৰিব লাগিব। আৰু এইখিনি আমাৰ মাংস কাটি হৈ গ'ল। এইকেইটা লেগ পিচ সৰুদাই বনাই আছে, তো মই মছলা লগাই দিব লাগিব। তো এইখিনি মছলা হৈ গ'ল মিক্স কৰি। এতিয়া মই লেগ পিচকেইটাত মছলা পূৰা লগাই আছোঁ। এয়া আৰু এতিয়া আমি লেগ পিচকেইটা পুৰি আছোঁ জুইত। এইটো এটা আৰু এইটো এটা দুটা, আৰু এইফালে কেইপিচমান আছে আৰু পুৰি আছোঁ এইখিনি এতিয়া আমি জুইত। আৰু এইকেইটা আমাৰ লেগ পিচ খাব হৈ গ'ল পূৰা ৰেডি। এতিয়া আমি এইটো লেগ পিচকেইটা খাই লওঁ আগতে, তাৰপাছত ভাতৰ যোগাৰটো কৰিব লাগিব। তো এতিয়া আমি খাই লওঁ। আৰু ইয়াত আমাৰ জলকীয়া চব্জি বনি আছে। এয়া জলকীয়া চব্জি বনাই আছে আইতাই। তো এতিয়া আমাৰ চব্জিৰ কাৰণে ইয়াত কেৰাহীত তেল দি দিলে। তো এতিয়া হালধি, নিমখ, হালধি। তো এতিয়া আমাৰ চব্জি এতিয়া 50% হৈ গৈছে। তো এতিয়া ইয়াত আলু চালু দি দিব আৰু কি দিয়ে। তো এতিয়া আলু দি দিলে। আৰু এতিয়া মই চব্জি টেষ্ট কৰি আছোঁ। ভিডিঅ'টোৰ ভইচটো মিউট কৰি দিলোঁ, কাৰণ গান বাজি আছিলে, সেইকাৰণে ভিডিঅ'টোৰ ভইচটো মিউট কৰি দিলোঁ। আৰু এতিয়া আমাৰ ভাত খাব হৈ গ'ল। ইয়াৰ চব্জি আৰু এইফালে বুট চাটনি আছিলে। তো এইফালে এতিয়া চবেই ভাত খাবলৈ বহিছে। বাহিৰতে আজি মানে সকলোৱে ভাত খাইছে। তো এইফালে সকলো বহিলে এইফালে ৰাউণ্ডকৈ, অকল 8টা মানুহ আমাৰ পাৰ্টি।
8টা মানুহৰ পাৰ্টি। তো এতিয়া চলি আছে, আমি ভাতটো খাই লওঁ এতিয়া। আৰু এইখিনি বন্ধাকবি বিলাহী চালাড। তো এতিয়া আমি ভাতটো খাই লওঁ ধুনীয়াকৈ।